নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিম। যিহেতু বৰ্তমান সময়ত আপোনালোকৰ ছ'চিয়েল সাইটবোৰত বহুতো নহ'বলগীয়া ঘটনা ঘটি থাকে। এনেকুৱা কিছুমান ব্যক্তি থাকে যিজনে আপোনাৰ নিজৰ ইমেইল, ফেচবুক আৰু ইনষ্টাগ্ৰাম হেক কৰিব বিচাৰে। সেয়েহে তেওঁলোকৰ পৰা কেনেকৈ বাচিব পাৰিব আৰু আপোনালোকে নিজৰ একাউণ্টটো কেনেকৈ সিকিউৰ কৰি ৰাখিব পাৰিব। যদিহে আপোনাৰ একাউণ্টটো হেকাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মেইনলি যিকেইটা পদ্ধতিৰ কামত আহে সেইকেইটাৰ বিষয়েহে আজি আমি জানিম। প্ৰথমে জানি লওক যে ফেচবুক, ইমেইল, ইনষ্টাগ্ৰাম হেক কৰাটো বহুত বেছি টান হয়। কাৰণ ফেচবুক, ইমেইল, ইনষ্টাগ্ৰাম বহুত ডাঙৰ কোম্পানী হয়। এইবোৰ কোম্পানীত বহুতো এথিকেল হেকাৰক বহুতো দৰমহা দি বহাই ৰাখিছে কোম্পানীটোৰ ৱেবছাইট চোৱা চিতা কৰিবলৈ, যাতে কোনো বেয়া হেকাৰে সেই ৱেবছাইট হেক কৰি বেয়া কাম কৰিব নোৱাৰে। সেয়েহে ফেচবুক, ইমেইল, ইনষ্টাগ্ৰাম বহুত বেছি সিকিউৰ হয়। এতিয়া আপোনালোকে জানি লওক কি ধৰণে হেক কৰিব পাৰে আপোনালোকক। প্ৰথম হ'ল হেকাৰজন আপোনাৰ লগত বন্ধুত্ব কৰিব আৰু তাৰ পিছত নম্বৰ আৰু পাছৱৰ্ড লৈ হেক কৰিব। দ্বিতীয়তে হ'ল আপোনাৰ ওপৰত ফিচিং এটেক কৰিব। ফিচিং এটেক হ'ল যিদৰে আমি মাছ ধৰিবলৈ বৰশী পাতোঁ আৰু বৰশীত মাছে খোৱা বস্তু লগাই দিওঁ, ঠিক তেনেদৰে হেকাৰেও এটা ইমেইল, ফেচবুক, ইনষ্টাগ্ৰামৰ ফেক ৱেবছাইট বনাই আপোনাক পঠাব আৰু সেই ৱেবছাইটটো দেখাত একদম ইমেইল, ফেচবুক, ইনষ্টাগ্ৰামৰ নিচিনা হ'ব। তাত গৈ যদি আপুনি নম্বৰ আৰু পাছৱৰ্ড মাৰি দিয়ে, সেই নম্বৰ আৰু পাছৱৰ্ড হেকাৰৰ ওচৰত যাবগৈ। সেইকাৰণে যদিহে আপোনাক কোনোবাই কিবা লিংক শ্বেয়াৰ কৰি কয় যে লগ ইন কৰা, আইফোন পাবা, পইচা পাবা, তেনেবোৰ লিংকত কেতিয়াও ক্লিক নকৰিব। যোনটো লিংকৰ বিষয়ে আপুনি নাজানে, লিংকটোত কেতিয়াও ক্লিক নকৰিব। আৰু কেইটামান কাম কৰি লওক আপোনাৰ নিজৰ ইমেইল, ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত। সেই কামকেইটা দেখাবলৈ বলক কম্পিউটাৰ স্ক্ৰীণত যাওঁ। বন্ধুসকল, যদিহে আপোনালোকৰ ইমেইল, ফেচবুক, ইনষ্টাগ্ৰামত নম্বৰ এড কৰা আছে, তেন্তে নম্বৰৰ লগতে ইমেইল এটা এড কৰি লওক। আৰু যদিহে অনলি ইমেইল এড কৰা আছে, তেন্তে নম্বৰ এটা এড কৰি লওক। তাৰপিছত ফেচবুকত আহি যদিহে আপুনি কম্পিউটাৰত অন কৰিছে, তেন্তে এনেকুৱা স্ক্ৰীণ দেখা পাব। আৰু যদিহে মোবাইলত কৰিব বিচাৰিছে, নহ'লে মোবাইলত ক্ৰমত গৈ ডেস্কটপ ছাইট কৰি ল'লে এনেকুৱা ছেইম স্ক্ৰীণ দেখা পাব। প্ৰথমে আপোনালোকে কৰ্ণাৰত যোনটো ফটো দেখা গৈ আছে, তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আপুনি ছেটিংছ এণ্ড প্ৰাইভেচিত ক্লিক কৰিব লাগিব। ছেটিংছ এণ্ড প্ৰাইভেচিত ক্লিক কৰাৰ পিছত তাত ছেটিংছ বুলি অপশ্যন এটা আহিব, তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত দেখা পাব যে চিকিউৰিটি এণ্ড লগইন। চিকিউৰিটি এণ্ড লগইনত ক্লিক কৰিব লাগিব। চিকিউৰিটি এণ্ড লগইনত ক্লিক কৰাৰ পিছত ইয়াত দেখা পাব আপুনি হোৱেৰ ইউ আৰ লগ ইন। ইয়াত দেখা পাব কোনটো ডিভাইচত লগ ইন হৈ আছে। যদি ইয়াত দেখা পায় কোনোবা আননন ডিভাইচত লগ ইন হৈ আছে, ছাইডত 3টা ডটত ক্লিক কৰি আপুনি লগ আউট কৰি দিব পাৰে। তেতিয়া সেই ডিভাইচৰ পৰা লগ আউট হৈ যাব। তাৰপিছত তলত আহিলে আপুনি দেখা পাব ইউজ টু ফেক্টৰ অথেণ্টিকেশ্যন। ইয়াত আপুনি এডিটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ খুজিব পাছৱৰ্ড। আপোনাৰ পাছৱৰ্ডটো ক্লিক কৰি লওক। পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত আপুনি কণ্টিনিউছত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ অপেন হ'ব। তাত আপোনাৰ দেখা পাব টেক্সট মেছেজ। ইউজ টেক্সট মেছেজত ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপোনাৰ ইয়াত নাম্বাৰ শ্ব' হ'ব যদিহে নাম্বাৰ এড কৰা আছে, আৰু যদিহে নাম্বাৰ এড কৰা নাই তেন্তে এড কৰিবলৈ দেখাব। আপুনি ইয়াত আপোনাৰ এটা নাম্বাৰ এড কৰি লওক। এড কৰাৰ পিছত ইয়াত কণ্টিনিউছত ক্লিক কৰি দিয়ক। কণ্টিনিউছত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো ইয়াত দি দিব লাগিব। OTP দিয়াৰ পিছত আমি ইয়াত কণ্টিনিউছত ক্লিক কৰিব লাগিব।
ক্লিক কৰাৰ পিছত ইয়াত ডান বুলি আহিব, ডানত ক্লিক কৰি দিব। এইটো কৰি ল'লে যদি কোনোবাই আপোনাৰ পাছৱৰ্ড আৰু নম্বৰ গম পাই যায়, তেতিয়া লগইন কৰিব বিচাৰিলে আপোনাৰ নম্বৰত OTP আহিব আৰু সেই OTP দিলেহে ফেচবুক লগইন কৰিব পাৰিব সেই ডিভাইচটোত। তাৰপিছত বেক আহি যাব, তাৰপিছত গেট এলাৰ্ট এবাউটত এডিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চবতে আপুনি অন কৰি লওক, তেতিয়া সকলোবোৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত আহি থাকিব। ক'ত লগইন হৈছে, কিমান টাইমত লগ হৈছে, সকলোবোৰ আপোনাৰ নটিফিকেশ্যন আহি থাকিব। ফেচবুকত যেনেকৈ ষ্টেপবোৰ ফ'ল' কৰিলে ঠিক তেনেদৰে ইনষ্টাগ্ৰামতো গৈ তেনেকৈ ফটোত ক্লিক কৰিব, ছেটিংছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখা পাব ফাৰ্ষ্ট লগইন এক্টিভিটি। লগইন এক্টিভিটিত আপোনাৰ ক'ত লগইন হৈ আছে ইয়াত দেখাই দিব, আপুনি ইয়াৰ পৰা লগ আউট কৰি দিব পাৰে। তাৰপিছত যাব প্ৰাইভেট এণ্ড ছিকিউৰিটি। প্ৰাইভেট এণ্ড ছিকিউৰিটিত গৈ ইয়াত দেখা পাব ইউজ টু ফেক্টৰ অথেণ্টিকেশ্যন। ইয়াত ক্লিক কৰি আপুনি ইয়াত টিক মাৰ্ক দি নাম্বাৰ এড কৰি অন কৰি ল'ব। যিহেতু মোৰ অলৰেডি অন হৈ আছে, আপোনালোকে ইয়াত ক্লিক কৰি নাম্বাৰ এড কৰি অন কৰি ল'ব। ঠিক তেনেদৰে ইমেইলৰ কাৰণে আপুনি ইয়াত ক্লিক কৰিব, মেনেজ ইয়ৰ একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখা পাব ছিকিউৰিটি বুলি অপশ্যন এটা আছে, তাত ক্লিক কৰিব। ইয়াত দেখা পাব 2-step ভেৰিফিকেশ্যন। যিহেতু মোৰ অলৰেডি অন আছে, আপোনালোকৰ অন নাথাকিব, আপোনালোকে ইয়াত ক্লিক কৰি অন কৰি ল'ব। ঠিক তেনেদৰে ইয়াত আপুনি এটা ৰিকভাৰী ফোন নম্বৰ এণ্ড ইমেইল এড কৰি ল'ব পাৰে। কেতিয়াবা যদি আপুনি পাছৱৰ্ড পাহৰি যায়, এই ফোন নম্বৰ আৰু ইমেইলটো দি আপুনি একাউণ্ট ৰিকভাৰ কৰিব পাৰিব। ইয়াত দেখা পাব ইয়ৰ ডিভাইচ ক'ত লগইন হৈ আছে আপোনাৰ ইমেইল একাউণ্ট, সেইটো চব ইয়াত শ্ব' কৰি দিব। আপুনি দেখিছে যদি কোনোবা আনন'ন ডিভাইচত লগইন হৈ আছে, তেন্তে ইয়াৰ পৰা আপুনি ৰিমুভ কৰি দিব পাৰে। যদিহে আপোনালোকে এই ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে, তেন্তে লাইক কৰক আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক। আৰু যদিহে আপোনালোকে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাব বিচাৰে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল নটিফিকেশ্যনটো অন কৰি লওক। তেন্তে আজি ইমানতে থাকিম, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।